গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি পোনপ্ৰথমে দীপনীল আৰু প্ৰিয়ংকা দত্তৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা হৈ আছে, সেইকাৰণে আপোনালোক সকলোকে আমাৰ ফালৰ পৰা গুড মৰ্নিং জনাইছোঁ। আজি এতিয়া গা পা ধুই মেলি আজৰি হ'লোঁ, কাম বন কৰি আজৰি। এতিয়া চাহকণ খাবলৈ মই বনাবলৈ লৈছোঁ। আটা ৰুটি বনাম বুলি ভাবিছোঁ, আটা মঠি আছোঁ। আৰু বেটা ৰুটিৰ কাৰণে বনালোঁ অকণমান লুঠুৰি, সিহঁতক তাকে খুৱাম। আৰু ৰুটিও খাব, আৰু ৰুটিমান মানে সিহঁতে খাবলৈ মন নকৰে, সেইকাৰণে লুঠুৰি অকণ বনাই দিছোঁ। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো, মই ৰুটি বনাই লওঁ। আৰু এয়া মই আটা মঠি আছোঁ। আৰু কালি ভিডিঅ' দিয়া নহ'ল, কালি গ'লোঁ আমি স্কুললৈ। কালি শিশু দিৱস আছিলে, সেইকাৰণে স্কুল গ'লোঁ। তাৰপাছত স্কুলত দাদাহঁতে কি কৰিলে আপোনালোকক অকণমান দেখুৱাম। মই ভিডিঅ' অকণ কৰি ৰাখি থৈছিলোঁ। আৰু ইহঁতে এতিয়া আগফালে খেলি আছে। তাৰপাছত ইহঁতৰ কাৰণে এইফালে লুঠুৰি বনাই থৈছোঁ দেই। এয়া লুঠুৰি বনাই থৈছোঁ। ঠাণ্ডা হ'বৰ কাৰণে মই এনেকৈ পানীত বহাই দিওঁ, ঠাণ্ডা পানীত, তেতিয়া সোনকালে ঠাণ্ডা হৈ যায়। তাৰপাছত আৰু এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো। এইফালে এতিয়া ঠাণ্ডা হৈ গ'ল, ইহঁত দুটাক খুৱাই লওঁ। আহা খুৱাই লওঁ দেই। আৰু এতিয়া কালাৰ দিবলৈ একদম মানে পূৰা মানে উৎপাত হৈ আছে দুইটাৰে। সেইকাৰণে মই দুটাক দুপা ফুলকে আঁকি দিছোঁ। মই ইমান ছবি আঁকিব নাজানো দেই, এনেইহে আৰু। তাৰপাছত আৰু এতিয়া বেটা ৰুটিক আপোনালোকে আশীৰ্বাদ কৰিব। খেলে মালিতে বা এনেকৈ হ'লে নহ'ব, পঢ়াটো পাৰ্গত হ'ব লাগিব, আগবাঢ়ি যাব লাগিব। সেইকাৰণে আপোনালোকে সকলো আশীৰ্বাদ দিব, যেন প্ৰতিটো খোজতে সদায় এনেকৈ আগুৱাই যাব পাৰে। সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। এইয়া ফুল এবাৰ আঁকি দিছোঁ দেই। এতিয়া তোমালোকে ইয়াত কালাৰ দিব লাগিব। আৰু এইখিনি পানীত তিয়াই কালাৰ দিব লাগিব। ৰ'বা, এইখিনি ৱাটাৰ কালাৰ হয়। চাই থাকক ভিডিঅ'টো আপোনালোকে। কালাৰ লগাইছে দেই, কালাৰ কৰিছে। কৰা, ধুনীয়াকৈ কৰা। বেছিকৈ পানী লগাই তাৰপিছত এইটো কেনেকৈ এনেকৈ বাহিৰলৈ কালাৰটো ওলাব নিদিবা দেই। বাইদেৱে ভালকৈ পঢ়িবলৈহে এইবোৰ দিছে, আৰু ভালকৈ পঢ়িব লাগিব, তেতিয়াহে আৰু মৰম কৰিব। তাৰপাছত আৰু এনেকৈ দিব ধুনীয়া ধুনীয়া বস্তু দেই। শুনিছানে নাই? শুনিছানে ডাঙৰটো? দীপ, শুনিছানে মই কি কৈছোঁ তোমাক? এনেকৈ গহা কালাৰ দিয়া, আৰু বেলেগ কালাৰ দিয়া। কোনটো দিবা এতিয়া? এই অৰেঞ্জ কালাৰটোকে দি দিয়া। এনেকৈ পানীটো অকণমান লগাই ল'বা। আৰু এইফালে কালাৰ দি হৈছেগৈ আৰু ইহঁতৰ দেই। কালাৰ মানে য'তে ত'তে লগাই দিছে আৰু। এইখন দীপে কৰিছে আৰু এইখন নীলে কৰিছে দেই কালাৰ। তাৰপিছত এইখন কৰি হোৱাৰ পাছত পখিলা আঁকি দিব ক'লে। এজনী কি বেটা? আৰু এজনী তোমাৰ পখিলাজনী ক'ত গ'ল? অ', তুমি আৰু কালাৰ দিয়া ইয়াত ধুনীয়াকৈ। উলিয়াই লওঁ। এইজনী বাটাৰফ্লাই। ধুনীয়াকৈ সোমোৱাই থোৱা। ঢেৰ পানী দি নলয়, ঢেৰ পানী দিলে কালাৰ বেয়া হৈ যাব। এইখিনিয়ে বহুত।
নপৰে কেনেকুৱা লাগিছে ভাল লাগিছেনে মজা ন আৰু আজি ভিডিঅ'টোত শিশু দিৱসৰ দিনা বেটা দুটিয়ে খেল ধেমালি কৰা স্কুলত কেইখনমান ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে যাতে আশীৰ্বাদ দিয়ে বেটা দুটিক ভৱিষ্যতলৈ আৰু যেন ভালকৈ পঢ়া শুনা কৰি আগুৱাই যাবলৈ আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ' আমাৰ চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ বাই বাই